Maka. তো নমস্কাৰ সকলোকে এতিয়া বাজিলে 8টা আমি এতিয়া শুই উঠিছোঁ শুৱা দেৰি হ'ল অলপ যেহেতু লগৰকেইটা থাকিলেতো অকণমান দেৰি হয়ে এইকেইটাতো গৰুকেইটা শুয়ে আছে আজি বহুত কাম আছে এটা উঠিলে এতিয়া ব্ৰাছ চাছ কৰি গড়মূৰ টাউন যাওঁ টাউনত ধুনীয়াকৈ চাহ তাহ খাওঁ খাই মেলি আজি দিনটো যিমান পাৰোঁ কভাৰ কৰিবলৈ চেষ্টা কৰোঁ যিমানটো মাজুলীত যি বস্তু আছে চাবলৈ চেষ্টা কৰোঁ যিমানটো পাৰোঁ চাওঁ ৰাতিলৈ ৰাস দেখাম পাৰিলে আপোনালোকক আমাৰ লগত থাকক শেষলৈকে আছোঁ দিয়া চাহটো খাই আহোঁ মাজুলীৰ পৰা ৰাতিপুৱা পৰিৱেশ বেছি নহয় অলপ খোজকাঢ়ি যাবলৈ মন নগ'লে গতিকে বাইক লৈ এতিয়া আমি চাহ খাই আছোঁ গা পা ধুই মেলি ভাত পানী খাম আৰু ক'ৰবাত হোটেলে চোটেলে খাব লাগিব ইটোতকৈ সিটো চৰাই গোটেই নাকি লগাই লৈছে নাকি গোটেই একেবাৰে ভাতটো খাই যাওঁ বুলি ভাবিছোঁ ভাতটো যিহেতু 9:30 বাজিলে গতিকে কমলাবাৰী ছাইডে যাওঁ কলেজখনো চাওঁ আৰু এতিয়া গড়মূৰৰ পৰা আমি ভাত খাবলৈচোন নাপালোঁৱে আমি ইমান চিনাকি নাই যে গতিকে নাপালোঁ গতিকে কমলাবাৰী ছাইডে গৈ আছোঁ কমলাবাৰী টাউনত কিজানি পাওঁ গৈ আছোঁ পালেই হয় আৰু কি হয় আমি এতিয়া বৰ্তমান পালোঁহি এখন নদীৰ ওপৰত নদী নহয় এইটো আচলতে সুঁতি চাগে মেবি কিমান ধুনীয়া পৰিৱেশ ওপৰলৈ উঠি পেলাই ভিউটো দেখাবলৈ চেষ্টা কৰোঁ ধৰিলোঁ একেবাৰে খাই যাম বুলি ভাবিলোঁ যিহেতু বহুত জেগা যাবলৈ আছে গতিকে একেবাৰে খাই মেলি গৈ গা পা ধুই মেলি আৰু একেবাৰে ওলাই যাম এতিয়া ওলাই মেলি হৈ গ'ল অলৰেডি আমি এতিয়া যাম মাজুলী সত্ৰসমূহলৈ মাজুলী সত্ৰসমূহ যিমান পাৰোঁ কভাৰ কৰিবলৈ চেষ্টা কৰিম আৰু মাজুলীত থকা ঠাইসমূহ যিমান পাৰোঁ চাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে আমাৰ লগত শেষলৈকে থাকক সমগ্ৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিম বলক এইখনতে আমি গড়মূৰ টাউন পাইছোঁহি এইখন আমি বৰ্তমান গড়মূৰ সত্ৰ পাইছোঁ গড়মূৰ সত্ৰ দেখিছোঁ এখন কিমান পুৰণি সত্ৰ 1656 খ্ৰীষ্টাব্দতে স্থাপন হৈছিলে এখন গড়মূৰ সত্ৰ ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰোঁ এখন গড়মূৰ সত্ৰ আমি ভিতৰলৈ আহিছোঁ চাওক আপোনালোকে কিমান ধুনীয়া চাওক কিমান শান্তি পৰিৱেশ আহিছোঁ উত্তৰ কমলাবাৰী সত্ৰৰ দিশে গড়মূৰৰ পৰা প্ৰায় আপোনাৰ 3-4 কিলোমিটাৰ আঁতৰত আছে উত্তৰ কমলাবাৰী সত্ৰ আমি এতিয়া উত্তৰ কমলাবাৰী
কমলাবাৰী সত্ৰ জোতাযোৰ খুলিব লাগিব বনাই আছে ভাগ ভিতৰত আছে সত্ৰবোৰত এনেকুৱা ধুনীয়া ধুনীয়া পৰিৱেশে দেখিবলৈ পোৱা যায় অতি শান্ত ধুনীয়া চাওকচোন বাহিৰা মানুহ চাগে দেই বনাই আছে ইয়াত ৰাস হ'ব আজি সত্ৰ কমলাবাৰী ৰাতি আমি ইয়ালৈকে আহোঁ নেকি আমি এতিয়া উত্তৰ কমলাবাৰী সত্ৰ পাৰ হ'লোঁ মানে চালোঁ আমি এতিয়া আমি যাওঁ আউনীআটী সত্ৰলৈ আউনীআটী সত্ৰ গৈ আছোঁ আমি এতিয়া আমি বৰ্তমান পাই গ'লোহি আউনীআটী সত্ৰ 1653 চনত স্থাপিত গতিকে আমি আউনীআটী সত্ৰৰ ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিছোঁ চেষ্টা নহয় আৰু এইটো সোমাই আহিছোঁ হেল্ল' গাইজ আমি আউনীআটী সত্ৰলৈ আহোঁতে কাক পালোঁ চাওকচোন মই আৰু মনোজ ভাইক পাই গ'লোঁ একদম আপোনাৰ চেনেল প্ৰথম পৰা চাই আছোঁ একদম আল্টিমেট ভিডিঅ' বনাই ধন্যবাদ আপুনি আৰু প্ৰথমবাৰৰ বাবে মাজুলীলৈ আহিলোঁ বৰ্তমান এতিয়া আউনীআটী সত্ৰত প্ৰৱেশ কৰিছোঁ গেটখনৰ ওচৰতে আছোঁ খুব ভাল লাগিছে মাজুলীলৈ আহি এনেকুৱা মানে অনুভৱ হৈছে যেন নাযাওঁগৈ নেকি ইয়াতে ঘৰ চৰ একেবাৰে লৈ পিনে থাকোঁ নেকি এনেকুৱাহে লাগি আছে খুব ভাল লাগিছে নাও চাও এখন লৈ পেলাই দুজনে মাছকে ধৰিব পাৰি বহুত ভাল লাগিছে আৰু আজি সত্ৰসমূহত ঘূৰিছোঁ তাৰপিছত ৰাতিলৈ ৰাস চাম বুলি ভাবিছোঁ ক'ত চাব ক'ত চাওঁ এতিয়া নাজানো লগৰজনে ক'ত নিয়ে কি কৰে এতিয়া দেখা যাব ৰাসটো বহুত হয় ইয়াত আপোনাৰ হেৰি ডাইলগ আপোনাৰ হেৰি ডাইলগটো মাৰি দিয়ক আকৌ মেইন যোনটো ডাইলগ ব্লগিং কৰি ডাইলগ চাইলগ চব পাহৰি থাকিলোগৈ আৰু তেওঁ কৈ দিয়ক আপোনাৰ একদম মেইন ডাইলগটো কৈ দিয়ক থেংক ইউ ধন্যবাদ আকৌ লগ পাম আমি এতিয়া অঁ চাইডে যাব লাগিব ন নাই কচকা বাৰু অঁ এতিয়া আউনীআটী সত্ৰৰ ভিতৰত কি হৈ আছে পাম্বু এয়া কৃষ্ণ কি হৈ আছে ভাইটি কি হৈ আছে ভিতৰত গায়ন বায়ন হৈ আছে ন ভিতৰত গায়ন বায়ন হৈ আছে আপোনালোকে দেখাইছোঁ চাওক ইয়াত হৈ আছে গায়ন বায়ন আৰু আউনীআটী সত্ৰখন এনেকুৱা মেইন মুকুট ভাগ নাই মুকুট নহয় জানো মেইন মুকুট ভাগ এই ভাগ ইয়াৰ সোমাব নাপায় দেখাইছোঁ চাওক ডাঙৰ প্ৰকাণ্ড সূতাটো কি হয় বুলি ভাবিছে বাৰু ইমান ডাঙৰ প্ৰকাণ্ড এই সূতাটো হৈছে তুলসী ভাবক ইমান ডাঙৰ এই সূতাটো আছে আউনীআটী সত্ৰত আপোনালোক আহিব কেতিয়াবা মাজুলীখনলৈ বহুত ঠাই আছে বহুত সুন্দৰ পৰিৱেশ আমি বিচাৰি ফুৰিছোঁ ইয়াৰ পৰা এইকেইটা নিব লাগিব ন মোকো আছামিছত লিখি থৈছে অসমীয়াত লিখা আছে আউনীআটী সত্ৰ মাজুলী আউনীআটী সত্ৰৰ পৰা আমি আহি আছোঁ ডেকাচাং
এতিয়া ডেকাচাং পাই গ'লোহি ডেকাচাং লুহিতৰ পাৰত ডেকাচাং দেখিছে মাজুলীত থকা ডেকাচাং ৰিজৰ্ট কিমান ধুনীয়া ঘৰবোৰ চব ইয়াত যদি থাকিবলৈ পৰা আছিলে ঐ বলক আমি এতিয়া ডেকাচাঙৰ পৰা ৰুমলৈ গৈ আছোঁ আৰু ইয়াৰ পৰা প্ৰায় 5 কিলোমিটাৰমান হ'ব ৰুমলৈ যাওঁ তাৰপিছত অলপ দেৰি ৰেষ্ট লওঁ ৰাসৰ টিকেট কটা হোৱাই নাই তাকে চাবগৈ লাগিব ন চাবতো লাগিবই আৰু ঠিক আছে চাবা নেকি এতিয়া বাজিল 7:30 আমি আকৌ ড্ৰেছ আপ কৰি ড্ৰেছ মানে একে আৰু দেখিছেই কাপোৰ নাই মানে বেছিকৈ এতিয়া ৰাসৰ টিকট কাটিবৰ কাৰণে ওলাই যাওঁ ক'ত ৰাস কি ভাল হয় আমি ইমান ডিটেইলছ নাজানো যাওঁহে আৰু গোটেইখন ফুৰোঁ য'ত ভাল হয় বুলি শুনো তাতে ৰখি দিম ন কি কওঁ এতিয়া আপোনালোকক দেখাই যাম ৰাসৰ সম্পূৰ্ণ দৃশ্য যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আমি এতিয়া ৰুমৰ পৰা ওলালোঁ কৰিলে এতিয়া একদম আপোনালোকে ৰাস চাব পাৰে বিন্দাছ দেখিছানে কিমান ভিৰ বহুত মানুহ যাবই পৰা নাই আমি এতিয়া পালোহি উত্তৰ কমলাবাৰী সত্ৰ ৰাসত গৈ আছোঁ ভিতৰলৈ মামা আহি গ'ল নামিলে নেকি ৰবাখন সেইখিনিতে আছে খাও এটাই ভাল কৰিছে আকৌ এখন ৰাসস্থলীলৈ আহিলোঁ এখন হৈ যায় 5 নম্বৰখন ৰাসৰ কিছুমান ভাল লগা মুহূৰ্ত আমি কেমেৰাত বন্দী কৰি ৰাখিছিলোঁ গতিকে সেইসমূহ ইয়াত গোটেইখিনি সম্পূৰ্ণকৈ দিবলৈ অসুবিধা গতিকে মই এটা ভিডিঅ' বনাম আপোনালোকলৈ তাত সকলোবোৰ ভিডিঅ' ভাল লগা মমেণ্টবোৰ দিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো চাব আপোনালোকে এতিয়া আমি চালোঁ গড়মূৰ সত্ৰত ৰাস চাই মেলি 3:30 বাজিলে যিহেতু ৰাতিপুৱা আমি 10টা 10:30 বজাত
ফেৰী আছে, গতিকে ঘৰ যাব লাগিব। গতিকে ঘৰ যাওঁ, ৰুমত গৈ পেলাই অলপ শুই মেলি আৰু একেবাৰে ঘৰ যাম আৰু ব্লগ ঘৰত এইবোৰ নবনাওঁ এতিয়া। গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত। বাই বাই। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, হয় নাই? কৈ দিব আৰু যি কৰিব কৈ দিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ। কৰিব দেই। চেনেলটো ছাবস্ক্ৰাইব কৰিব। অঁ গুড নাইট, বাই বাই।